হেল্ল' হেল্ল' নমস্কাৰ ছাৰ। কওক। হয়, মই কিবা কয় টেট কেণ্ডিডেট হয় ফোন কৰিছোঁ সহায়ৰ বাবে। মানে কথা হ'ল যিটো ডকুমেণ্ট আপলোড দিব দিছিলে এডমিশ্যন ৰিচিপ্ট। হয়, এডমিশ্যন ৰিচিপ্ট আপলোড কৰিছিলোঁ তাত কিন্তু চেল্ফ এটাষ্টেড মাৰা নাই, ভুলতে এইটো আপলোড হৈ গৈছে। এইটো এতিয়া এডমিট আহিবনে? এইটো আপুনি চেল্ফ এটেষ্টেড কৰি দিব লাগিছিলে। হয়, চেল্ফ এটাষ্টেড ভুলতে মাৰি দিছিলে, তেনেকৈ আপলোড হ'ল আৰু এইটো। ইমেইল আইডি এটা লিখক। হয়, কওক ইমেইল আইডিটো। টেট SSA টেট ডাবল এছ SSA ডাবল এছ এ 321 321 @gmail.com। হয়, ইয়াতে এটা মেইল পঠাব, আপুনি এতিয়া চেল্ফ এটেষ্টেড কৰক। হয়, হয়, চেল্ফ এটেষ্টেড কৰি কিনে ইয়াতে পঠাই দিয়ক। হয়, এইটো চেল্ফ এটাষ্টেডটো অৰিজিনেল ডকুমেণ্টছটোত কৰিলেই হ'ল না? নাই, অৰিজিনেলত নকৰিব, জেৰক্স কৰক। জেৰক্স কৰি কিনে চেল্ফ এটেষ্টেড কৰক, তাৰপিছত আপলোড কৰক। ঠিক আছে। এতিয়া যিটো ইমেইলত পঠাই দিম, তো তাত কি 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 লিখিব লাগিব ছাবজেক্টটো, নে অকল খালি ৰিচিপ্টটো দি দিলে হ'ব? তাতে কিবা আপোনাৰ তলত কেণ্ডিডেট নেম, আপোনাৰ এপ্লিকেশ্যন নম্বৰ, ডেট অফ বাৰ্থ আৰু আপোনাৰ ফোন নম্বৰটো দি দিয়ক, ঠিক হৈ আছে। যাব। হয়, এইখিনিয়ে ন? আৰু যিবিলাক মানে যিটো অৰিজিনেল ডকুমেণ্টছৰ লগত চেল্ফ এটাষ্টেড মাৰি আপলোড কৰিছে, তেওঁলোকৰ একো দিব নালাগে নহয় বৰ্তমান? হৈ যাব, তেওঁলোকৰ হৈ যাব। ধন্যবাদ।